Hi family. Hi family, good morning. Hello guys. তো আজি ৰাতিপুৱা এখন ব্লগ ভিডিঅ' বনাই আপলোড দিম বুলি ভাবিলোঁ। যিহেতু ডিপুতে থকা হয়, ডিপুৰ যিমানখিনি জাগা আছে, ঘূৰা জাগা আছে, ঘূৰি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো চাই থাকক এইটো ভিডিঅ'টো, খন্তেক সময়ৰ কাৰণে বনাই আছোঁ। চাই লওক ভিউকেইটা অলপ। এয়া হ'ল পাৰ্কটো। আপোনাৰ দেখি আছে নহয়, যিটো আপোনাৰ কাৰ্বি আংলঙৰ আপোনাৰ চিএম তুলিৰাম ৰঙাঙৰ ভনীয়েকৰ ৰেষ্টুৰেণ্ট এইটো হয়। অপেনিং হৈ থাকে, ডেইলি আপোনাৰ চলি থাকে। আৰু বাকীকেইটা বস্তু আছে, আপোনাৰ IB আছে, আপোনাক ব'লক দেখাই আছোঁ। বেলেগ এদিন যাম দেই ওপৰত ঘূৰিবলৈ। ওপৰতো বহুত জেগা আছে চাবলৈ। এতিয়া আপোনালোকক গেষ্ট হাউচটো দেখাই আছোঁ, য'ত আমাৰ হিমন্ত মামা আহিলে থাকে। আপোনাৰ মাহতটো এবাৰমান আহি থাকে বাৰু। আৰু চাওকচোন ফুলকেইটা ইমান ভাল হয়। আৰু এই ছাইডটোত কৰে আপোনাৰ ৱাইফাই কৰে আমাৰ ডিউটি। দেখাই আছোঁ আপোনাৰ জেগাটো। মৰ্ণিং ৱাক কৰিব বিৰাট ভাল জেগা আছে কিন্তু দেই। মৰ্ণিং ৱাক কৰিবলৈ হ'লে বহুত ভাল জেগা আছে। তো গাইজ, আপোনালোকৰ ফাৰ্ষ্ট ভিডিঅ'ত মই কৈছিলোঁ নেকি, আপোনাৰ ঝুলনা ব্ৰিজ এখন আছে। আপোনাৰ ডিপুত ফাৰ্ষ্ট টাইম মই ঝুলনা ব্ৰিজ ইয়াতে দেখিছোঁ। ঝুলনা ব্ৰিজখন চাওঁ। আপোনাৰ এইখনেই হ'ল ব্ৰিজখন। মই আকৌ বেছি নুঠো দেই, ভয় লাগে এখন ব্ৰিজ। অলপ কেনে লাগে চাই ল'ব। এখন ব্ৰিজখনো আপোনাৰ আকৌ দীঘল আছে দেই। আহিব গাইজ ঘূৰিবলৈ ডিপু তাৰালাংচো। তো গাইজ পাই গৈছোঁ IBৰ ওচৰত। IB গেষ্ট হাউচ একে আৰু আপোনালোকক এয়া দেখাই আছোঁ। হ'ব, এখন সৰু মৰু IB নহয় দেই, এখন বম IB। আপোনাৰ ভিতৰত যে চুইমিং পুল পৰ্যন্ত আছে। কোনোবা দিনা আপোনালোকক ভিতৰতে সোমাই দেখাম বাৰু। হেলিপেড দেখাম, নতুনকৈ দেখাম, বহুত জেগা আছে দেখাবলৈ কাৰণে। এটা আপোনাৰ জিৰণি কৰা ৰুম, নৰ্মেলি থকাৰ কাৰণে মানে এনেই আহি কিনে আপোনাৰ জাষ্ট বহিবৰ কাৰণে। बिल्कुल सामने है IB, হিমন্ত মামাকা IB। কাৰ্বি আংলং আহিলে বুলি ক'লে আপোনাৰ ইয়াত থাকিবই আৰু ইয়াৰ আপোনাৰ বেক চাইডটো দেখাই আছোঁ মই আপোনালোকক। তো ফেমিলি, আজিৰ কাৰণে ভিডিঅ'টো ইমানটা সামৰিম নেকি। মানে অলপ ৰানিং চানিং কৰিব লাগিবতো ৰাতিপুৱা, নহ'লে মোবাইলখন ধৰি থাকিব আপোনাৰ দিগদাৰ হয়। এইটো চাওক আপোনালোকে, চাংঘৰ। এইটো আমাৰ নগাঁৱত দেখিবলৈ একেবাৰে নাই আৰু দেই, চাংঘৰ। প্ৰত্যেক দিনাই আপোনালোকক এটা ভিডিঅ' ইউটিউবত আপলোড কৰিবলৈ চেষ্টা কৰিম। তো চাই থাকিব মোৰ ভিডিঅ'কেইটা। বেল আইকনখন প্ৰেছ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলখন। বাই বাই।